ব্ৰাছটো কৰি আছোঁ, তাৰপিছত আমি ওলাই যাম। শিউলি মাখা গল্প আগমনীর সুর, তোমার টুলির গন্ধ হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জানে নহয় কাইলৈ কি আছে, মানে কাইলৈ মানে কি আজি ৰাতি 12টাৰ পিছত কি হ'বলৈ গৈছে, মহালয়া, যিটো আমাৰ দুৰ্গা পূজা, বঙালী মানুহৰ সকলোতকৈ ডাঙৰ মানে প্ৰধান উৎসৱ যিটো বুলি কওঁ। ময়ো বেংগলীয়ে, মানে আমাৰ প্ৰধান উৎসৱ যিটো দুৰ্গা পূজা, সেই মহালয়াৰ পৰাই দুৰ্গা পূজাৰ আৰম্ভণি হয়। তো কাইলৈ হৈছে সেই মহালয়া, আৰু বেছি টাইম নাই। চোক কিমান টাইম হৈছে, এইটো চোক আমাৰ 11:10 বাজি গৈছে আৰু বেছি টাইম নাই। 2-2:30টাৰ পৰাই মানে আমাৰ মানুহ ওলাই যাব আৰু মহালয়াটো একদম জাক জমকেৰে হয়। মহালয়া আহিলেই মানে আমাৰ শৰীৰৰ ভিতৰত এটা মানে বহুত মানে আনন্দ ষ্টাৰ্ট হৈ যায়, সেই ফূৰ্তি ষ্টাৰ্ট হৈ যায়। কাৰণ কি দুৰ্গা পূজাৰ আৰম্ভণি হয় ইয়াৰ পৰা। তো এতিয়া 11:10 বাজি গ'ল আৰু বেছি টাইম নাই। তো আমি অলপ শুই লওঁ, যেতিয়া অলপ টোপনি নালাগে, ঘূৰি ফুৰিও অলপ ভাল লাগে। আমিও ওলাম আৰু মই ভিডিঅ' কৰি আপোনালোকক দেখাম। আমাৰ এই ওচৰতে দুৰ্গা পূজাও হৈ আছে, ইয়াৰ পেণ্ডেল দেখাম। আধা কমপ্লিট হৈছে আৰু কেনেকুৱাকৈ তাত মহালয়াৰ গান বাজিব, বহুত সুন্দৰকৈ হৈ আছে মানে হ'ব মানে। তো আমিও যাম 3টা বজাত, 3:30 বজাত যাম। তো আপোনালোককো মই ভিডিঅ'টো দেখাম, ভিডিঅ'বোৰ কৰিম, আপোনালোকক মোৰ ব্লগত দেখাম। আৰু মোৰ ব্লগটো আপোনালোকে পূৰা চাই থাকক। পূৰা মই ৰাস্তাত উলিয়াই পিনে আপোনালোকক মানুহৰ ভিৰ সকলোবোৰ মই আপোনাক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোক মোৰ লগত থাকিব ভিডিঅ'ত। এতিয়া মাত্ৰ জাষ্ট 3টা বাজিছে, 3:10 মান হ'ল। তাৰপিছত মোৰ মানুহটোৱে ব্ৰাছটো কৰি আছোঁ, তাৰপিছত আমি ওলাই যাম। তো আপোনালোক দেখাই আছোঁ মানে কেনেকুৱাকৈ মহালয়া। এতিয়ালৈকে কোনো উঠা নাই, আমাৰ ঘৰটো উঠা নাই, সকলোৱে শুই আছে। তো ৰ'ব মই ব্ৰাছটো পটককৈ কৰি লওঁ, তাৰপিছত ওলাই পিনে আপোনালোকক দেখাই আছোঁ। এতিয়া মই মুখ চুখ ধুই ল'লোঁ আৰু মই ৰেডি হৈ লওঁ। তাৰপিছত এতিয়া আমাৰ ঘৰতো সকলো শুই আছে। এতিয়া মই পূৰা ৰেডি হৈ গৈছোঁ আৰু মই ওলাই গৈছোঁ। তো বলক মোৰ লগে লগে আপোনালোকে আহক। আছোঁ ৰাস্তাত, কোনো মানুহ নাই, 1-2টা মানুহ আছে, সেয়া চাব পাৰিছে আপোনালোকে। চব সেইফালে চব কোনোফালতে মানুহ নাই, আগত অকল 2জন মানুহ আছে। গৈ আছোঁ, এইটো আমাৰ পেণ্ডেলটো আপোনালোকে অলপ চাব পাৰিছে। এতিয়া মাত্ৰ 3:30 বাজিলে আৰু আমাৰ ইয়াত মহালয়া ষ্টাৰ্ট হ'ল। তো মহালয়াত যিটো গান বাজি আছে আপোনালোকে চাব পাৰিছে। আৰু এইটো মন্দিৰ হয় এইটো, আৰু এইটো আমাৰ পূজা মণ্ডপ, সেয়া মণ্ডপটো। আৰু ৰাতি বুলি ইমান ভালকৈ বুজা নগৈছে। আমাৰ ইয়াতে পূজা হয় আৰু সেইটো হ'ল পূজা মণ্ডপটো মোৰ পিছফালে আছে আৰু মন্দিৰটো আছে, আপোনালোকে চাব পাৰিছে। আৰু এতিয়ালৈকে ইমান মানুহ উলিওৱা নাই বাহিৰত মানে। তো আমি আহিছোঁ ইয়াত, অলপ কাম কাজ আছিলে, অলপ কাম কাজটো কৰিলোঁ আৰু বাহিৰত অলপ পাছত ইয়াতে সবে মম জ্বলাই আছে। দুৰ্গা পূজাৰ আৰম্ভণি, মহালয়া।
এতিয়া আমাৰ বাহিৰতো চাকি বাতি মানে মমবাতি জ্বলোৱা হৈছে, এইফালে জ্বলোৱা হৈছে আৰু এইফালেও জ্বলোৱা হৈছে। এতিয়া আমাৰ দাদা এজন জ্বলাই আছে। এতিয়া আমাৰ ইয়াত মমবাতি জ্বলোৱা হৈ গ'ল, আপোনালোকে চাব পাৰিছে। ভিতৰলৈকে গৈ পিনে দেখাই আছো আপোনালোকে। মমবাতিৰ আলোলে গোটেই মণ্ডপটো মানে আলোকিত কৰি উঠিছে। কিমান ভাল লাগিছে চব। এতিয়া আমি মন্দিৰৰ পৰা ওলাই ৰাস্তাৰ পিনে গৈ আছো। ৰাস্তাত মানুহ ওলাই গৈছে, তো আমি ওলাই গৈছো। আহক, এইটো আপোনালোকে ভিৰ চাব পাৰিছে, মানুহৰ ভিৰ। আপোনালোকে এইটো চব কিমান ধুনীয়া, আই লাভ মৰিয়ানী বুলি লিখা আছে, কিমান ভাল লাগিছে। ৰাস্তাত মানুহৰ ভিৰ চব বাপৰে, কিমান ভিৰ, আগত আৰু ভিৰ আছে। আৰু ইয়াতে চব কেইটামান ল'ৰাই ডান্সো কৰি আছে, চাব দেই। সেয়া আৰু ইয়াতে আপোনালোকে চাব পাৰিছে কিমান ধুনীয়াকে সৰু সৰু ল'ৰা ছোৱালীৰ ডান্স হৈ আছে। মহালয়া উপলক্ষে হৈ আছে এই ডান্সটো। চাই থাকক আপোনালোকে, কিমান ধুনীয়া ধুনীয়া কিউট কিউট ল'ৰা ছোৱালী সৰু সৰু। শালুক ফুলের মেঘ মলুকে হাওয়ার টানে গাড়ি, কাশ ফুলের ওই দুধ সাদা রং আকাশ বুঝি সাজে, অন্ধকারে রাত পেরিয়ে আলোর বাঁশি বাজে। দুগ্গা এলো মন লাগে না রে, বলো বলো দুগ্গা এলো দুগ্গা এলো দুগ্গা এলো, বলো বলো দুগ্গা এলো দুগ্গা এলো দুগ্গা এলো। আপোনালোকে চাব পাৰিছে এতিয়া ৰাতিপুৱা হৈ আছে অলপ অলপ। সেইফালে মানুহ কমি আহিছে, এই আগফালে আছে মানুহ, এইফালে ইমান বেছি নাই। আপোনালোকে চাব পাৰিছে এতিয়া ৰাতিপুৱা হৈ গৈছে আৰু মানুহৰ ভিৰটো অলপ কমিছে, কিন্তু তথাপিও মানুহ আছে। ভিউটো চাওক ন আপোনালোকে, কিমান ভাল লাগি আছে। এইটো দেখি পিনে আপোনালোকে ভাবিছে চাগে মহালয়ত কেনেকুৱা ডেন্স হয়, দশমীৰ নিচিনা। হয়, এইটোৱে আমাৰ মহালয়া। চাওক কিমান মানুহ কেনেকুৱাকৈ ডেন্স কৰি আছে ৰাতিপুৱা ৰাতিপুৱা। দুৰ্গা পূজাৰ কিমান